এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু ভোগালী বিহুৰ মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে বহুত বহুত শুভেচ্ছা জনালোঁ। আশা কৰোঁ এই ভোগালী বিহুটো আপোনালোক সকলোৰে ভালদৰে যায় আৰু কোনে কোনে আপোনালোকে ঘৰত পিঠা বনাইছে, সকলোৰে ঘৰত বাৰু পিঠা বনাইছে সেইটো গম পাইছোঁ। আমাৰ ঘৰত মানে মই আজি উৰুকাৰ আগদিনা আচলতে পিঠা দিয়া যুঁজা চলি আছে, তো আজি পিঠা বনাব আমাৰ ঘৰত। তো সেইকাৰণে ভাবিলোঁ মই ভিডিঅ'টো কৰি থৈ দিওঁ। তো আজিৰ পৰাই আপোনালোকক আৰু এটা পিঠা কেনেদৰে বনায় সেইখিনিও মই দেখুৱাম, কি পিঠা বনাইছে সেইখিনি দেখুৱাম। আৰু এটা পিঠাৰ মই আপোনালোকক ঘিলা পিঠাৰ এটা ৰেচিপিও নহয় আৰু কম আৰু জাষ্ট কেনেকৈ বনায়। তো সেয়া। আৰু এতিয়া মই যাম আমাৰ পুৰণা ঘৰলৈ, তো আপোনালোককো লৈ যাম ব'লক। তাত আচলতে বৰমাহঁতে ঢেঁকী দি আছে, তো যিটো আচলতে হেৰাই গৈছে এতিয়া ঢেঁকী, তো সেই ঢেঁকী দি আছে আৰু আচলতে পিঠাগুড়ি খুন্দি আছে। তো সেয়া দেখাম, আহক ব'লক। তো ব'লক মোৰ লগত, এইজনী আমাৰ লুচি। এয়া চাওক, এয়া ঢেঁকী দি আছে চবেই। এইফালে বৰমা আছে, এইফালে বৌ আছে, পৰি আছে, এয়া ঢেঁকী দি আছে। কি পিঠা বনাব বৌ? অকল তিল পিঠা বনাব আৰু বেলেগ পিঠা নবনায়? মায়ে কালি বনাইছে ঘিলা পিঠা। মায়ে কালি পৰি পৰি হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, কৈ দিয়া আকৌ, হাই কৈ দিয়া। চাইটো নকয় কি হাঁহি আছ? হাই গ, নমস্কাৰ দি দিয়া। কৈছে একো নকয়, চাই দিয়া, নমস্কাৰ দি দিয়া। আয়ো আচলতে আজিকালি এই ঢেঁকীৰ প্ৰচলনটো মানে নাইকিয়াই হৈ গৈছে। প্ৰায় গাঁও অঞ্চলবিলাকত দেখিবলৈ পোৱা যায় আৰু টাউনততো একেবাৰে নাই, কাৰণ মানুহৰো আচলতে টাইম নাইকিয়া হৈছে। কিন্তু এনেদৰে যে ধৰি ৰাখিছে মানে গাঁৱৰ মানুহখিনিয়ে ঢেঁকীৰ প্ৰচলনটো, সেইটো সঁচাকৈ আচলতে ভাল লাগে। আৰু মানুহ আজিকালি ইমান বিজি, তো টাইমো নাথাকে মানুহৰ ইমানখিনি কৰি থকাটো। আজিকালি বেলেগ বেলেগ পদ্ধতি ওলাইছে, চ' সেইকাৰণে চবেই নিজৰ ইজি প্ৰচেছটো বাছি লৈছে। তো সেয়াই আৰু খাম চাগে। এয়া মই এতিয়া নাৰিকল ৰুকিম আৰু তাকে মই যোগাৰ কৰি আছোঁ নাৰিকল ৰুকিবৰ কাৰণে। মাহঁতে বনাব পিঠা, মায়ে বনাই আছে, তিল ভাজি আছে মায়ে, আৰু মোক ৰুকিবলৈ লগাইছে নাৰিকল। অ' মা মুৰ্গী ধৰিছে নেকি? আৰু আপোনালোকৰ ঘৰত কেনেকুৱা বিহুৰ আয়োজন কমেণ্টত জনাব সকলোৱে। চবৰ ঘৰতেতো চাগে এনেও আয়োজন চলিয়ে আছে। অলপ এই পৰি লাহেকে আহিলে তাই দৰ্জাখন মাৰি দিছে আকৌ। মোৰ এতিয়া চলি আছে 2 নম্বৰটো। আমনি লাগি গৈছেগৈ, মোক একদম বিষাই গৈছেগৈ। আমাৰ লুচিমণি শুই টোপনি আছে। শুই যা।
এয়া আমাৰ এতিয়া চলি আছে তিল পিঠাৰ কাৰণে তিল গুড় সানি আছে আৰু এইফালে গুড় চকলিয়াই আছে বৌয়ে আৰু এইফালে বৌয়ে তিল। বাইদেউ কওকচোন পিঠা বনাই কেনেকুৱা লাগিছে আপোনাৰ? কেনেকুৱা লাগিছে পিঠা বনাই? ভাল লাগিছে। নমস্কাৰ অকণ দি দিয়া চবকে। এইফালে 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 কেমেৰা ফালে নমস্কাৰ দেই বাই 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 বাই। না চুমু এটা দিয়া চবকে, চুমু এটা দি দিয়া, চুমু এটা দি দিয়া। হা জুই পৰিছে। এইটো মানে তাত জুইটো ওলাই আকৌ। জুই ওলাব। আৰু এতিয়া আমাৰ তিল পিঠা বনাই আছে, আমাৰ ইয়াত বৈ বনাই আছে তিল পিঠা। এয়া চাই দিব এইফালে এয়া বৈ বনাই আছে তিল পিঠা। মোক দেখিবলৈ কেনেকুৱা হৈছে। এইটো হৈছে এয়া ঘিলা পিঠাৰ কাৰণে যিটো বনাই খালি চাউল মানে যিটো আমাৰ খোৱা চাউলৰ বনাই সেইটো এয়া ৰেডি কৰিছে মায়ে। এতিয়া মায়ে বনাব ঘিলা পিঠা আৰু এয়া মা এইফালে চোৱা আকৌ খাই আৰু কি ঘিলা পিঠাটো কেনেকৈ বনাই কৈ দিয়াচোন এবাৰ। আধা মানে কেজি চবেইতো জানেই বাৰু এইটো ঘিলা পিঠা বনাব, কিন্তু যিসকল মানে মানে মোৰ নিচিনা ছোৱালী এতিয়া নতুনকৈ বনাবলৈ শিকিছে তো তেওঁলোকৰ কাৰণে সুবিধা হ'ব এইটো। সেইকাৰণে মই ভাবিলোঁ মায়ে যিহেতু বনাবলৈ লৈছে তো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি দিওঁ। তো মাক কোৱাচোন। আধা কেজি চাউল চাউলৰ মানে যিটো আমি খাওঁ যিটো চাউল দি পেলাই যিটো হয় আৰু তাৰপিছতে এপোৱা গুড় আৰু আন্দাজমতে মানে খোৱা চ'দাটো বা বেকিং পাউডাৰ হওক দি ৰাখি থ'লে বেছি ভাল। এক ৰাতি বেছি কোমল হয় তেতিয়া, আৰু লগালগ বনালে অলপ কেতিয়াবা টানো হ'ব পাৰে। যদি টান হয় পিঠাটো বোলে ভিতৰ ফুলা নাই বা সিজা নাই চাই পেলাই অকণমান আকৌ বেকিং দিব পাৰে। এক ৰাতি ৰাখিলে বেছি ভাল হয়, পিঠা কোমল হয়। মই তেনেকৈয়ে বনাওঁ। বহুতে বেলেগ বেলেগ হেৰিয়াত বনায়, নিজৰ মেথডত বনায়। আৰু যিটো যে তুমি যে কৈছিলা গুড়টো যে মিহি মিহিকৈ গুড়টো মিহি মিহিকৈ কাটি অকণমান পানী জাষ্ট মানে পানী অকণ দি থৈ দিব লাগে। বহুত পানী নহয়, বহুত পানী দিলে ঢিলা হৈ যাব, হয়তো পিঠাগুড়ি নাথাকিবও পাৰে। গুড়টো পানী পিঠাগুড়ি নহয় গুড়টো পানী দি পেলাই অকণমান পনীয়া নিচিনা কৰি ল'ব লাগে। তাৰপিছতে পিঠাগুড়িখিনিৰ লগত মিক্স কৰি পেলাই থৈ দিব লাগে। থৈ দি তাৰপিছতে এতিয়া বনাই আছে ৰ'ব, আপোনালোকক মই বেক কেমেৰা কৰি পেলাই দেখুৱাই দিম। এয়া বনাই আছে মায়ে ঘিলা পিঠা কৈ আছে। পানী অকণ সানি মোহাই লওঁ তলৰ পৰা বনাই দিব, তলৰ পৰা পিছত এয়া আমাৰ ইফালে তিল পিঠাও বনাই থকা হৈছে, লগতে বৰবৈ বনাই আছে। তেতিয়া মই ইয়াত লৰাই আছোঁ এইখনত নতুনকৈ দি গৈছে। সেইকেইটা হৈ গ'ল।
গম পাইনে মই আগতে মায়ে এনেকৈ বনাই মই সেয়া কৰিলোঁ আৰু আজিলে আমাৰ পিঠা বনোৱা হৈ গ'ল পিঠা বনালে মাহঁতে তিল পিঠা বনালে তাৰপিছত আৰু এটা বনালে যিটো তিল পিঠা নিচিনা যিটো মাজত যে নাৰিকল দি দিয়ে সেইটো দীঘলীয়া সেইটো নাৰিকল পিঠাটো বনালে তাৰপিছত নাৰিকলৰ লাড়ু বনাইছিলে কিন্তু মই সেইকেইটা দেখুওৱা নহ'ল আপোনালোকক নাৰিকলৰ লাড়ু এটা চেনি দিয়া বনাইছিলে আৰু এটা গুড়ৰ বনাইছিলে তাৰপিছত আৰু বনাইছিলে ঘিলা পিঠা বনাইছিলে যিটো আপোনালোকক মই দেখুৱালোঁ কেনেদৰে বনায় তাৰপিছত আৰু এটা বনাইছিলে ঘিলা পিঠা বুলিয়ে কয় সেইটো বৰা চাউলৰ লগত বনাইছিলে বৰা চাউলৰ লগত কি দিছিলে নাৰিকল আৰু চেনি দি পেলাই বনাইছিলে তো সেইটো বনাইছিলে সেইটো বনালে তাৰপিছত আৰু কিবা এটা বনাইছিলে আৰু এটা কিবা বনাবলৈ সেইটো ৰেডি কৰি পেলাই থৈছে এতিয়ালৈকে বনোৱা নাই বাৰু সেইটো তাৰপিছত আজিলৈ পিঠা বনোৱা এইখিনিয়ে আছিলে আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে মোক কমেণ্টত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে তো সেয়া আশা আৰু সকলোৰে বিহুটো ভালদৰে যাওক সকলোলৈকে বিহু শুভেচ্ছা থাকিল আকৌ এবাৰ তাৰপিছত মোৰ চেনেলটো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে দেন লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ তো সেয়াই আজিলৈ আহোঁ বাই বাই